Friends, কি খবৰ আপোনালোকৰ নিশ্চয় আপোনালোক সকলো ভালে কুশলে আছে মোৰো ভাল মই পুনৰ আহিলো আপোনালোকৰ মাজলৈ নতুন এটা ভিডিও ৰেচিপি লৈ আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু কৈ নিদিও কি ৰেচিপি বনালে আপোনালোকে দেখিব যিহেতু তেতিয়াহলে বলকচোন ভিডিওটো ষ্টাৰ্ট কৰো আৰু পাকঘৰলৈ যাওঁ পাকঘৰলৈ নহয় মানে জুহালতে বনাম বাহিৰত এনেকৈ থাকক ঢাকি দি হৈ থাকক আৰু বাকি কামখিনি মই এতিয়া কৰি লওঁ এতিয়া খুলি পিনি চাওঁ অকণমান দেখিছেনে এতিয়া মই ইয়াত দি দিম পিঁয়াজখিনি দি দিম পিঁয়াজ আৰু কেঁচা জলকীয়া ফালি লৈছোঁ এনেকৈ সেইখিনি দি দিছোঁ তাৰপিছত ভালকৈ লৰাই দিওঁ আৰু নিমখ দি দিওঁ অলপ আৰু নিমখখিনি দিয়াৰ পিছত ভালকৈ এনেকৈ লৰাই দিওঁ আৰু এতিয়া মই দি দিছোঁ নহৰু দি দিছোঁ সেইখিনি দিও মই এনেকৈ ভালকৈ লৰাই দিছোঁ সেইখিনি আকৌ মই ঢাকি থৈ দিম হ'বৰ কাৰণে জুইকুৰা ইমান ডাঙৰকৈ জ্বলিছে চাওকচোন জুইকুৰা মই খেদি খেদি আহিছোঁ খুলি পিনি চাওঁ দেই কি হৈছে মাংস এই আদা পাত দিছোঁ মই আজি আদা মানে গোটাকৈ দিয়া নাই মই আজি আদা পাতবিলাক দিছোঁ আৰু আদা পাতবিলাক দি পিনি যদি এনেকৈ খাই নহয় খাবলৈ বিৰাটেই টেষ্টি লাগে আপোনালোকে এনেকৈ খাইছে নাই বাৰু আদা পাত দি পিনি মাংসত যদি খোৱা নাই এবাৰ বনাই খাবচোন বিৰাট টেষ্টি লাগে আৰু তেতিয়া মানে গোটা আদাটো নিদিলেও হয় দিলেও দিব পাৰে আৰু নিদিলেও একো নাই আৰু মই যিহেতু মানে পাতখিনি দিছোঁ গতিকেলৈ মই সেইটো কাৰণে গোটা আদাটো দিয়া নাই বেছিকৈ আদা হৈ থাকিলে গোন্ধটো বেছি মানে গোন্ধটোতো ঠিকেই আহিব কিন্তু অকণমান তিতা তিতা ভাৱটো আহিব যে বেছি আদা হ'লে আপোনালোকে জানে সকলোৱে বেছিকৈ আদা দিলে তিতা তিতা লাগিব সেইটো কাৰণে মই আদা পাতবিলাকেই দিছোঁ যিহেতু স্মেলটোহে লাগে আৰু খাবলৈ টেষ্ট লাগে নহয় জানো সেইটো কাৰণে মই আজি আদা পাতখিনি দি পিনিয়ে বনাইছোঁ আগতে বনাই খাইছোঁ খাবলৈ বিৰাটেই টেষ্টি হয় আৰু এইখিনি এতিয়া মই ভালকৈ মানে লৰাই দিছোঁ আৰু এতিয়া মই লগতে এইখিনি যিহেতু লেৰেলি গৈছে আৰু এতিয়া মই দি দিছোঁ কাটি লোৱা দুটা বিলাহী দি দিছোঁ ইয়াতে এতিয়া মই হালধি দিছোঁ হালধি বেছিকৈ নিদিওঁ যিহেতু ঘৰৰ হালধি হয় অকণমান দিলেই বেছিকৈ কালাৰটো উঠিব সেইকাৰণে অলপ হালধি দিছোঁ আৰু এইখিনি ভালকৈ এনেকৈ লৰাই পিনি অলপ টাইমৰ কাৰণে মই সিজিবৰ কাৰণে ঢাকি থৈ দিম আৰু পাছতে খুলি চাম আৰু এতিয়া এনেকৈ হৈ থাকক আৰু ঢাকনখন দি দিওঁ ঢাকন দি দিলোঁ হৈ থাকক এতিয়া খুলি পিনি চাওঁ বিলাহী অলমষ্ট গলিয়ে গৈছে আৰু পাতবিলাক লেৰেলি গৈছে অকণমান লাগি ধৰিছে অকণমান পানী দিব লাগিব এতিয়া ভালকৈ লৰাই লওঁ তাৰপিছত পানী অকণমান দি দিওঁ যিহেতু লাগি ধৰিছে অকণমান পানী দি দিওঁ বেছিকৈ পানী নিদিওঁ অকণমান পানী দি দিছোঁ আৰু এইখিনি এতিয়া আকৌ সিজিবৰ কাৰণে মই ঢাকি দিম এতিয়া হৈ থাকক আৰু কিবা কিবি দিব লগা আছে পাছত দিম খুলি পিনি চাওঁ মাংস উতলিবলৈ ষ্টাৰ্ট কৰিলে আৰু এনেই মই জাষ্ট আপোনালোকক দেখাইছোঁহে একো নকৰোঁ এতিয়া উতলি থাকক ভালকৈ উতলক এয়া উতলিয়ে আছে আৰু এতিয়া আকৌ মই ঢাকি দিছোঁ উতলিবৰ কাৰণে ভালকৈ এতিয়া খুলি পিনি চাওঁ এই চাওকচোন গোন্ধটো ইমান ধুনীয়া আহিছে কালাৰটো ইমান ধুনীয়া আহিছে চাওক কালাৰটো চাওকচোন একদম ধুনীয়া গ্ৰেভি হৈ গ'ল আৰু এতিয়া মই দি দিম একদম ধুনীয়াকৈ সিজি গৈছে আৰু দেই ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া মই দি দিম লাই শাক লাষ্ট ফিনিচিং মানে সেইটোৱে আৰু মাংসটো কালাৰটো বহুত ধুনীয়া আহিছে ন আহিছেনে দি দিছোঁ লাই শাকখিনি দি দিছোঁ লাই শাক মানে একদম মানে পিয়ৰ আৰু লাই শাক ঘৰচীয়া লাই একদম সাৰ চাৰ নিদিয়া ঘৰতে হোৱা খাবলৈ কিমান ভাল লাগিব আপোনালোকে নিজে গেছ কৰকচোন এনেকৈ ভালকৈ লৰাই দিছোঁ আৰু মাংস একদম হ'বৰে হৈছে গোন্ধটো ইমান ধুনীয়া আহিছে নহয় সঁচাকৈ বহুত ধুনীয়া আহিছে আৰু এতিয়া মই অকণমান সময়ৰ কাৰণে এই লাই শাকবিলাক লেৰেলি গ'লেই চাওকচোন এয়া দেখিছেনে লেৰেলি গ'লে আৰু অলপ টাইমৰ কাৰণে মই এইখিনি ভালকৈ লৰাই পিনি থৈ দিম আৰু তাৰপাছত হৈ যাব আৰু আজি আপোনালোকক মই মানে খাই নেদেখোঁ আৰু মানে খাই দেখালে মানে বেছি দীঘল হৈ যাব ভিডিঅ'টো বেছি দীঘল হৈ যাব খাই দেখালে সেইটো কাৰণে আপোনালোকক মই আজি খাই নেদেখাওঁ আৰু এয়া দেখিছে নহয় কালাৰটো চাওকচোন আৰু দেখিবলৈ ইমান ধুনীয়া লাগিছে চাওকচোন এবাৰ অলপ টাইমৰ কাৰণে মই এইখিনি ঢাকি থৈ দিম হৈ থাকক এতিয়া চাওঁ এয়া ফাইনেলি মাংস হৈ গৈছে আৰু কাঢ়ি দিয়াটো আপোনালোকক দেখাই নিদিওঁ নমাই লওঁ আৰু তাৰপাছত দেখাই আছোঁ
খাওঁ লাগিছে নাই কালাৰটো চাওক নমাই লওঁ আৰু নমোৱাৰ পাছত আপোনালোকক দেখাই আছোঁ ফাইনেলি এয়া মাংস হৈ গ'ল চাওকচোন কালাৰটো চাওক না কিমান ধুনীয়া আছে বহুত ধুনীয়া লাগিছে আৰু দেখি বহুত ধুনীয়া লাগিছে আৰু দেখিছেনে গৰম হৈছে আৰু এপিচ আপোনালোকক টেষ্ট কৰি খাই মই জনাই আছোঁ কেনেকুৱা হৈছে কম বহুত ভাল লাগিছে খাই সেইখিনি চাওক আপোনালোকক দেখি খাওঁ লাগিছে নাই বাৰু আৰু আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ আপোনালোকক কেনেকুৱা লাগিলে বাৰু ৰেচিপিটো খুব ভাল লাগিলে খাই বহুত ভাল লাগিলে মই খাই আপোনালোকক টেষ্ট কৰি জনালে খুব ভাল লাগিলে আৰু আপোনালোকে এনেকৈ বনাই খাইছে নাই বাৰু আদা পাত দি পিনি আৰু এনেকৈ মোৰ ষ্টাইলত যদি বনাই খোৱা নাই এবাৰ প্লিজ ট্ৰাই কৰিব খাবলৈ বিৰাটেই ভাল লাগিব আৰু আজিলৈ আহিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি নতুন ভিডিঅ'সকলে চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পায় আৰু চাব পাৰে আজিলৈ আহিছোঁ নেক্সট এটা ভিডিঅ' সৈতে আকৌ আহি আছোঁ বাই বাই